নমস্কাৰ। ৰাজ্যৰ চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ। আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেতিয়াহ'লে এখন ফটো আপলোড কৰিয়ে আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিব। ৰাজ্যৰ চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ। শীঘ্ৰে সাজু কৰক নথিপত্ৰ। নতুনকৈ 3,88,000 লোকে লাভ কৰিব চৰকাৰী ঘৰ। চিন্তা আঁতৰাই 6টাকৈ বৃহৎ ঘোষণা দৰিদ্ৰ হিতাধিকাৰীৰ বাবে। কোনে কোনে লাভ কৰিব চৰকাৰী ঘৰ? আপুনি যদি ঘৰ পোৱা নাই, এখন মাত্ৰ ফটো তুলি লাভ কৰিব চৰকাৰী ঘৰ। মোবাইলৰ এখন ফটো আৰু আধাৰ কাৰ্ড থাকিলেই লাভ কৰিব বিনামূলীয়া ঘৰ। আধাৰ নম্বৰৰ জৰিয়তে PM আৱাস যোজনা প'ৰ্টেলত আবেদন কৰিব লাগিব। 15,000 টকা মাহিলী আয় হ'লেও লাভ কৰিব বিনামূলীয়া ঘৰ। দুচকীয়া বাহন থাকিলেও আপুনি লাভ কৰিব বিনামূলীয়া ঘৰ। 5 একৰৰ পৰ্যন্ত মাটি থাকিলেও লাভ কৰিব বিনামূলীয়া ঘৰ। জিঅ' টেগিং কৰি থোৱা প্ৰতিটো দুখীয়া পৰিয়ালে পাব ঘৰ। ৰাজ্যৰ চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ। শীঘ্ৰে সাজু কৰক নথিপত্ৰসমূহ। গতিকে আপোনালোকে যদি নথিপত্ৰসমূহ এতিয়ালৈকে সাজু কৰা নাই তেতিয়াহ'লে শীঘ্ৰে সাজু কৰক।